আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা সোশ্যাল মিডিয়াৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো আজি জোস একেবাৰে নাই গা বহুতেই বেয়া তো সেই কাৰণে ভিডিওটো আজি অকনমান মানে কিবা টাইপৰ লাগিব তো জিকি নহক আজি তথাপিও আপোনালোকৰ কাৰণে কেবাটাও ইন্টাৰেষ্টিং খবৰ লৈ আহিছো প্ৰথমটো খবৰ ওলাইছে বুঢ়া স্কচৰ ওপৰত তো বুঢ়া স্কচ কোন আপোনালোকে চিনি পায়ে আমাৰ অসমত খুবেই ফেমাস লৰাটো খুবেই কমেডি কৰে সৰু লৰা কিন্তু খুবেই কমেডি কৰে আৰু সেই কাৰণে যথেষ্ট পৰিমাণৰ ফেমাস বুঢ়া স্কচ তো সি এটা ৰাইড ষ্টাৰ্ট কৰিছে গুৱাহাটীৰ পৰা অৰুণাচললৈকে গুৱাহাটীৰ পৰা অৰুণাচল আছিল নে খালি অৰুণাচললৈকে সি ৰাইড এটা ষ্টাৰ্ট কৰিছে তো যিটোৰ নেকি ভিডিও আপোনালোকে খুব সোনকালে বুঢ়া স্কচ ইউটিউব চেনেলটো দেখিবলৈ পাব বাকি আপোনালোকে আৰু বুঢ়া স্কচৰ ভিডিও চাই নে নাচাই কমেন্ট এটা কৰি জনাব সৰু ভিডিও ক্লিপ এটা চাই লওক ইয়াৰ ওপৰতে বুঢ়া স্কচেনো কি ক'লে আৰু গাইস ৰাজ্যত যাবৰ কাৰণে ওল্লু গাইস তো গাইস সকলো সাপোর্ট করবি গাইস আমি এটা অৰুণাচল বাইকেৰে যাই আছো আৰু ৰাইডটো আমাৰ সম্পূৰ্ণ দেখাব ইউটিউব চেনেল বুঢ়া স্কচ আৰু ভিক্ষাৰী ব্লগ দুটা চেনেলতে দেখাব আৰু আমি ষ্টৰীবোৰ মেনশন কৰি থাকিম মানে ষ্টৰীবোৰ আপডেট দি থাকিম কি পালো তো গাইস সকলো সাপোর্ট করবি গাইস এটো আমাৰ ফার্স্ট ৰাইড হ'ব যাতে ভালে ভালে আমাৰ ৰাইডটো কমপ্লিট হয় তাৰ কাৰণে থ্যাংক ইউ জয় অসম জয় জুবিনদা ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ টেঙা নিদিবাৰ ওপৰত টেঙা নিদিবাৰ উঠি গল খং এটা খং আকৌ কিয় উঠিলে খং এই কাৰণে উঠিছে কোনোবাই মানে হিন্দু আৰু মুছলিমৰ ওপৰত কিবা হয়তো ভিডিও বনাইছে যিটো নেকি টেঙা নিদিবাই ভাল পোৱা নাই তো তাৰ ওপৰতে টেঙা নিদিবাই ৰিয়েক্ট কৰি এটা পোষ্ট লিখিছিলে টেঙা নিদিবাই কৈছে যে মানুহৰ তেজত O+B+ হে থাকে হিন্দু মুছলমান নাথাকে বাপেৰৰ মূৰটো বেলেগ দেখুৱাবে মানে কোনোবাই চাগে কিবা কৰিছিলে হিন্দু মুছলিম নিউজ চেনেলে হ'ব পাৰে বা অন্য কোনোবা ইউটিউবাৰে চাগে হিন্দু মুছলিমক লৈ কিবা বনাইছিলে তো তাৰ ওপৰতে ৰিয়েক্ট কৰি টেঙা নিদিবাই এনেকৈ লিখিছে আৰু এইটো এটা সঁচা কথা কিন্তু নিউজ চেনেলে হওক বা ইউটিউবাৰ বিলাকে এই হিন্দু মুছলিম এনেকুৱা ধৰণৰ এইবিলাক দেখুৱাই ভিউজ লৈ লাভ নাই নহয় জানো মানুহৰ মাজত এনেই আৰু কাজিয়া পচাল কৰি কি লাভটো আছে সব আমি ভাই ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ জুবিন দাৰ ৰাজনীতি ফিল্মখনৰ ওপৰত চালে নে নাই চোৱা কমেন্ট এটা কৰি জনাব ৰাজনীতি ফিল্মখন কিন্তু আমাৰ অসমৰ বাহিৰে চেন্নাইতো এবাৰ ৰিলিজ কৰিছে দুটা সিনেমা হলত ৰিলিজ কৰিছে বুলি খবৰ পাইছো তো ৰাজনীতি ফিল্মখনৰ দুদিনত প্ৰায় 41.2 লাখ টকা ইনকম কৰিছে মানে 41,20,000 মান টকা অলৰেডি ইনকম কৰিলে মাত্ৰ দুদিনত ৰাজনীতি ফিল্মখনে আৰু বৰখাবাই কৈছে যে এইটো ৰাজনীতিৰ পাৰ্ট 1 মানে আৰু এটা পাৰ্ট আহিব ৰাজনীতি ফিল্মখনৰ তো ফিল্মখন কেনেকুৱা কি হ'ব আপোনালোকে নামটো শুনিয়ে নিশ্চয় বুজিব পাৰিছে কেনেকুৱা ধৰণৰ কি হ'ব পাৰে বৰখাবা আৰু লগতে আমাৰ জুবিনদা এজন সাংবাদিকৰ ৰোল কৰিছে তো এতিয়ালৈকে ৰিভিউ যিমান বিলাক পাইছো সব ভাল পজিটিভ ৰিভিউৱে পাইছো বাৰু ৰাজনীতি ফিল্মখনৰ ওপৰত তো বহু লোকে কৈছে যে ৰাজনীতি ফিল্মখনৰ আগত জুবিনদাই যি কেইখন ফিল্ম কৰিলে সেই কেইখনত এক্টিংটো জুবিনদাৰ অকনমান ডিসেন্ট টাইপৰ আছিল কিন্তু এই ফিল্মখনৰ জুবিনদাৰ এক্টিংটো পুৰা A1 টপ ক্লাছৰ হৈছে বুলি বহু লোকে তেনেকুৱা ধৰণৰ পজিটিভ ৰিভিউ দিছে বাকি এতিয়ালৈকে মই চোৱা নাই বাৰু সামগে সময় উলিয়াই কিনে বাকি আপোনালোকে চাইছিলে নাই চোৱা কমেন্ট এটা কৰি জনাব আৰু ইয়াৰ ওপৰতে সৰু এটা ৰিভিউ চাই লওক আসাম জেড ইউটিউব চেনেলটোৰ আপোনালোকে সম্পূৰ্ণ যদি চাব বিচাৰে তেনেহলে আসাম জেড ইউটিউব চেনেলটোত গৈ চাবগে পাৰে এখন চাব ৰাজনীতি পাৰ্ট 1 ছবিখন আপোনাৰ আমি কিয় চাও কিছুমান সোশ্যাল মেসেজ থাকে মনোৰঞ্জনৰ বাবেও আমি অকমান দৈনন্দিন যিমান কোলাহল ব্যস্ততাৰ মাজত এখন ছবি চাবলৈ আহো অকমান লাইট ফিল কৰিবলৈ এই ছবিখনত কেতিয়াবা এনেকুৱা হয় কিছুমান ছবি চাই বৰ লাগিলে ভাল নালাগিল কিন্তু এই ছবিখনত সেই সময়খিনি নাই হয়তো শেষত আপোনালোকে ভাবিব পাৰিব কিন্তু গোটেই সময় চোৱা ইমান দ্ৰুতগতিত ইয়াৰ চিত্ৰনাট্য আগবাঢ়িছে সেইটো এটা উল্লেখযোগ্য কথা ৰাজনীতি জুবিন দা দেখি আছে মন কৰিলে না তোমাৰ এক্টৰ এক্ট্ৰেছ দেখিলা কিমান আছে কিন্তু সব আৰ্টিষ্ট হয় কিন্তু যিমান আছে এ মানে এনি ৰাস্তা শুটিং কৰি থকা ঘূৰি থকা মানুহ নহয় কিন্তু সব আৰ্টিষ্ট হয় মই এই হস্পিটেল চিনটোত মই অলপ গম পাইছো যে এইটো হস্পিটেলৰ নহয় তেওঁলোক প্ৰায় 350 ওপৰ মানুহ আছে ফুটটো লগাই এনেকুৱা লাগিছে সাউথ ইণ্ডিয়ানৰ পৰা কোনোবা এজন পিএক মাতি লৈ আহিলে এটা ডায়লগ দি আছে সিস্টেম এটা আছেতো এইটো মানে চিনেমাখন চোৱাৰ পিছত এইটো লাগি যাব সবৰে যিমানখিনি ওলাইছে বৰ ঢাচকে দিছে ডায়লগে শুনো নেকি নে কি শুনো আচলতে মানে চিএমৰ আপোনাৰ গা ভাল হৈছে এতিয়া ভাল পাইছো এটা ভাল পাইছো তথাপি পুৰা ষ্ট্ৰংনেছ নাই আছে মই অলপ তেনেকুৱা লাগি আছে দাইচাইবোৰ কাটা নাই আৰু অলপ খোৱা বোৱাবোৰ কমাই ৰাখিছো মানে কিবা কাম এটা নতুনকৈ আৰম্ভ হ'ব অ'কে অলপ এই খোজ কাঢ়ি আছো বডিটো খুব খহাবৰ কাৰণে সহায় দিব কমাবৰ কাৰণে আচ্ছা
ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ বিকাশ চেত্ৰীৰ ওপৰত তো বিকাশ চেত্ৰীৰ তৰফৰ পৰা এটা খবৰ ওলাইছে যিসকলে নেক্সট লেভেল ফেমিলি খুবেই ভাল পায় তেওঁলোকৰ কাৰণে এটা ভাল খবৰটো হৈছে যে বিকাশ চেত্ৰীয়ে এতিয়া মাৰ্চেন্ডাইজ লঞ্চ কৰিব জানুৱাৰী 1 তাৰিখৰে পৰা nextlevelstore.com ত আপোনালোকে এইবোৰ বস্তু লাভ কৰিব বিকাশ চেত্ৰীয়ে কৈছে যে এইটো আমাৰ বিজনেছ নহয় কিন্তু এইটো নেক্সট লেভেল ফেমিলিক যিসকলে ভাল পায় তেওঁলোকৰ কাৰণে এইটো এটা মানে নেক্সট লেভেল ফেমিলিৰ হৈ এটা সিন তো নেক্সট লেভেলৰ আপোনালোকে হুডিজ পাব নেক্সট লেভেলৰ আপোনালোকে জ্যাকেট জাম্পাৰ সোয়েটাৰ সব পাব নেক্সট লেভেলৰ তো লগতে টুপি পাব nextlevelstore.com ত লাভ কৰিব 1 জানুৱাৰীৰ পৰা উপলব্ধ হ'ব ইফালে আমাৰ ডিম্পয়ো অলৰেডি মুকলি কৰিলে আজি দেওবাৰ নহয় জানো আজি অলৰেডি মুকলি কৰি দিলে তাৰ ৱেবসাইট heydosto.com তো ছবি আৰু লাগিছে আৰু নহয় জানো কিন্তু যিমানে যি হওক বিজনেছে আৰু তো ইয়াৰ ওপৰতনো বিকাশ চেত্ৰীয়ে কি ক'লে সৰু ভিডিঅ' ক্লিপ এটা আপোনালোকে চাই লওক আজি হল নেক্সট ডে আৰু এটা আজি বহুত ডাঙৰ এটা গুড নিউজ আছে জানুৱাৰীত নতুন বছৰত এটা আমাৰ কিবা এটা নতুন ষ্টাৰ্ট হ'ব নতুন নহয় সেইটো কাম আজি লাষ্ট 1 বছৰৰ পৰা আমি মানে সেইটো কামত লাগি আছিলো কিন্তু ভালকে বস্তুটো স্যাটিসফাই হোৱা নাছিলো কাৰণ বস্তু এটা যেতিয়া বাহিৰৰ পৰা আহিব চকুৰ আগত মই কৰিব বিচাৰিছিলো এতিয়া গোটেইখিনি হৈ গ'ল ইয়েস মাৰ্চেন্ডাইজ আহিব বহুতে আপোনালোকে সুধি আছিলে ইয়াৰ পৰা 1 বছৰ মান আগতে 1 বছৰ নহয় 7 মাহ মান আগতে আমি দিল্লী গৈছিলো এইটো ক্লিপ চাই লওক তাতে আমি গৈ কিনে গোটেইখিনি যিখিনি মাৰ্কেট আছিল বস্তুটো যেহেতু আমি নিজে কৰি আছো গোটেইখিনি মাৰ্কেট আমি গৈ পেলাই চাইছিলো যে ক'ত ভাল কোৱালিটি কাপোৰ পায় কাৰণ এইটো আমি বিজনেছ হিচাপে নকৰো এইটো এটা আমাৰ নেক্সট লেভেল ফেমিলি হওক বা আমাৰ চেনেলৰ এটা সিন হিচাপে কিবা নেক্সট লেভেল পিছত লগোৱা ফাৰ্ষ্ট মডেল এতিয়া আপোনাৰ কালাৰটো ইমান ভালকে গম নাপাব কাৰণ এতিয়া মই ফ্লেশ জ্বলাই আছো ফ্লেশ জ্বলালে কালাৰটো ইমান গম নাপাব ব্লেক আৰু হোৱাইটত আহিব আৰু বহুত কিবা আহিব প্ৰথমতে আমি টি-শাৰ্ট লঞ্চ কৰিম হুডি কিবা আহি থাকিব লাহে এইটো নেক্সট লেভেলটো আৰু ডিজাইনটো আমি অকমান চেঞ্জো কৰিছো এইকেইদিন এই 2-3 দিন মান মই পিন্ধি চাম ভালকে পিন্ধাৰ পিছত ডিজাইনটো অকমান আমি চেঞ্জো কৰিব পাৰো এপিনি টুপি কালেকচন আছে আমি ক্ৰিয়েট চেলিব্ৰিটি টুপি পিন্ধি পেলাই নেক্সট লেভেল টুপি পিন্ধি পেলাই আৰু লগতে বস্তুটো মানে মই নিজে লাগি আছো ইয়াৰ পাছৰ খবৰটো অকনমান দুখৰ খবৰ আমাৰ অসমৰ ইউটিউবাৰ বিলাকৰ কি হৈছে নাজানো কিবা খনিয়ে লাগিছে নে কিবা মানে কি বুলি কয় মুখ লাগিছে নে কাৰোবাৰ নজৰ লাগিছে নাজানো এটাৰ পাছত এটা ইউটিউবাৰৰ চেনেলত এতিয়া ষ্ট্ৰাইক পৰিবলৈ লাগিছে গম পালে পপিয়ামেনৰ চেনেলত ষ্ট্ৰাইক লাগিছিলে হি বহুত দিন ভিডিঅ' আপলোড কৰিব পৰা নাছিলে তাৰ পিছত আমাৰ এফালে সবিক ৰাজকুৱাৰ চেনেলটো ষ্ট্ৰাইক লাগিছে আৰু চেনেলে উৰি গুচি গ'ল বি বয়জৰ চেনেলটো ষ্ট্ৰাইক লাগিছিলে বহুত দিন ভিডিঅ' আপলোড কৰিব পৰা নাছিলে তেনেকৈ প্ৰায় বিলাকৰ চেনেলতে ষ্ট্ৰাইক লাগি আছে আমাৰ অসমৰ ইউটিউবাৰ বিলাকৰ ব্লগাৰ ৰোষ্টাৰ সব বিলাকৰ চেনেলতে ষ্ট্ৰাইক লাগিছে কিয় বা হেতু নাজানো এটা ৰিসেন্ট এটা খবৰ ওলাইছে যে দুলৰাজৰ চেনেলটো এটা ষ্ট্ৰাইক আহিছে ষ্ট্ৰাইক নহয় ৱাৰ্নিং আহিছে কমিউনিটি গাইডলাইন ৱাৰ্নিং যাৰ জিটোৰ পৰা নেকি হি প্ৰায় 90 দিন তাৰ চেনেলটোত কোনো ধৰণৰ পইচা পাতি উপাৰ্জন কৰিব নোৱাৰে মানে তাৰ মনিটাইজেশন ডিসেবল কৰি দিছে দুলৰাজৰ চেনেলটোত আৰু হি 90 দিন পইচা উপাৰ্জন কৰিব নোৱাৰে আৰু তাৰ লগতে হি যদি আৰু কিবা কিবি ভুল কৰে তেনেহলে এইবাৰ ষ্ট্ৰাইক আহি যাব তাৰ চেনেলত এনেকুৱা কৈ মানে তালৈ নটিফিকেশন আহিছে আৰু তাৰ লগতে ৰিজনটো জনাইছে দুলৰাজে যে কি কাৰণে তাৰ চেনেলত এনেকুৱা ধৰণৰ এটা ৱাৰ্নিং আহিলে মেইন কথাটো হৈ গ'ল যে দুলৰাজে তাৰ চেনেলত তাৰ জিয়েকক উইদাউট কাপোৰত দেখাইছিলে জিয়েকজনী সৰু কিন্তু উইদাউট কাপোৰত যেহেতু দেখালে তো সেইটো কমিউনিটিৰ বাহিৰৰ যেহেতু তো সেই কাৰণে তাতে ৱাৰ্নিং এটা দিলে আৰু 90 দিনৰ কাৰণে তাৰ চেনেলত এটা ষ্ট্ৰাইক দিছে বুলি ক'ব পাৰি আৰু পইচা উপাৰ্জন কৰিব নোৱাৰিব কিন্তু ভিডিঅ' আপলোড কৰি থাকিব পাৰিব বুলি জনাইছে দুলৰাজে মানে কি হৈছে নাজানো সবৰ চেনেলত তেনেকুৱা কিবা এটা হৈ আছে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাবানী সয়মৰ ওপৰত আপোনালোকে জানে ৰাবানী সয়মৰ এখন নতুনকৈ শৰ্ট ফিল্ম নহয় এখন নতুনকৈ ফিল্ম আহিব নামটো হৈছে 13 ফেব্ৰুৱাৰীত ৰিলিজ কৰিব 2023ত আৰু তাৰে প্ৰথমখন পোষ্টাৰ শেয়াৰ কৰিছে ইয়াৰ পৰা অকনমান আইডিয়া লগাব পাৰি ফিল্মখনৰ টপিকটো কেনেকুৱা ধৰণৰ হ'ব পাৰে তো এইখন মোৰ আইডিয়া হিন্দু মুছলিম এনেকুৱা ধৰণৰ কিবা টপিকৰ ওপৰত হ'ব যেন লাগিছে ৰাবানী সয়মক এটা মুছলিম লুকত দেখিবলৈ পাইছো তো কি হয় কি নহয় আমি ইন ফিউচাৰ গম পাম বাকি আপোনালোকে 13 খনৰ কাৰণে কিমান এক্সাইটেড কমেন্ট এটা কৰি জনাব ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ কেনি বসুমতাৰীৰ নতুন এখন ফিল্মৰ ওপৰত কেনি বসুমতাৰী কোন হয়তো আপোনালোকে ভালদৰে চিনি নাপাব পাৰে কিন্তু কেনি বসুমতাৰীয়ে লোকেল উৎপাত লোকেল কমফু এই কেইখন ফিল্ম বনাইছিলে খুব এজন ভাল ডাইৰেক্টৰ বুলি ক'ব পাৰি কেনি বসুমতাৰীক তো কেনি বসুমতাৰীয়ে 28 তাৰিখৰ দিনাখন অন্য এখন ফিল্ম ৰিলিজ দিব 28 এপ্ৰিলত কিন্তু টাইম আছে বহুত টাইম আছে 28 এপ্ৰিল 2023ত এখন ফিল্ম ৰিলিজ দিব নামটো হৈছে কি কোৱা দোস্তি কমেডি টাইপৰ ফিল্ম হ'ব চাগে আই থিংক আৰু কেনি বসুমতাৰী এটা পোষ্টৰ জৰিয়তে জনাইছে এইবাৰ এইখন ফিল্ম এখন নেক্সট লেভেল ফিল্ম হ'ব মানে আগৰ ফিল্ম কেইখনত যথেষ্ট পৰিমাণৰ কম খৰচাত বনাইছিলে লোকেল কমফু লোকেল উৎপাত এইকেইখন মানে কম খৰচত বনাইছে কম বাজেটত বনাইছে কিন্তু এইবাৰ এই ফিল্মখনৰ বাজেটটো অকনমান বেছি হ'ব অকনমান প্ৰ লেভেলত এইবাৰ সব আপোনালোকে দেখিবলৈ পাব 28 এপ্ৰিল
2023ত একেবাৰে শেষৰ খবৰটো ওলাইছে ৰেপাৰ ৰাজবীৰৰ ওপৰত আপোনালোকে ৰাজবীৰৰ গান শুনি কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাব তো ৰাজবীৰৰ এটা গান ৰিলিজ হৈছে নামটো হৈছে ডেড ইনসাইড আপোনালোকে শুনিলে নে নাই শুনা কমেণ্ট এটা কৰি জনাব যিসকলে ৰেপ সং শুনি ভাল পায় আপোনালোকে খুবেই ভাল পাব এই গানটো শুনি মই বাৰু ৰেপ সং বৰ এটা বিশেষ ভাল নাপাওঁ মই অলপ মেলোডি টাইপৰ শ্লো মো গানবিলাক শুনি বেছিকৈ ভাল পাওঁ তো যি কি নহওক শুনিলো গানটো ভালেই লাগিছে বেয়া লগা নাই আপোনালোকে শুনিব পাৰে ৰাজবীৰ 2.0 ইউটিউব চেনেলটোত আপলোড কৰা আছে তো বন্ধু বান্ধৱীসকল বছ এইকেইটাই আছিলে আজি ছ'চিয়েল মিডিয়াৰ জনাবলগীয়া খবৰ কেনেকুৱা লাগিলে জানি কমেণ্ট এটা কৰিবলৈ একেবাৰেই নাপাহৰিব আপোনালোকে লাইক নকৰা হৈছে কমেণ্ট নকৰা হৈছে আনকি শ্বেয়াৰ নকৰা হৈছে তো সেইকাৰণে ভিউজটো এইকেইদিন অকণমান কমি আছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট যি কৰিবলৈ আছে কৰি দিয়ক আপোনালোকৰ ফেভৰেট ইউটিউবাৰৰ যদি খবৰ দিছোঁ তেনেহ'লে কাৰ খবৰ দিলোঁ আপোনাৰ ফেভৰেট ইউটিউবাৰ কোনজন সেইজনৰ টেগ কৰক আপোনালোকে তো বছ বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ' লগ কৰাৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম